নমস্কাৰ, ৱেলকাম টু এইচএছ আছাম ব্লগ। উপস্থিত আছোঁ বেলতলা বজাৰত। এই বেলতলা বজাৰত আহিলে বিভিন্ন ধৰণৰ নতুন নতুন বস্তু দেখিবলৈ পোৱা যায়, যিবোৰ বস্তু নেকি আমি আমাৰ নিজৰ ঘৰত বা অন্যান্য বজাৰত বা আমি আমাৰ গাঁৱৰ ঘৰতো দেখিবলৈ নাপাওঁ। এই পাহাৰৰ পৰা বা অন্যান্য ঠাইৰ পৰা যিবোৰ অকণমান বেলেগ ধৰণৰ শাক পাচলি, যিবোৰ আমি হয়তো নাখাওঁ বা নাজানো, সেইবোৰ ইয়াতে আমি শাক পাচলি হিচাপে বিক্ৰী কৰা দেখা পাওঁ। এই যি পাত দেখা পাইছোঁ, এই পাতটোৰ নাম হৈছে আমলেই পাত বুলি কৈছে বিক্ৰী কৰি থকা মানুহগৰাকীয়ে। আমলেই নে আমদেই বুলি কৈছে। এই পাতটো বিশেষকৈ মিচিংসকলে খায় বুলি কৈছে। মিচিং ট্ৰাইবসকলৰ তেওঁলোকৰ ফেভৰেট খাদ্য হয়। তেওঁলোকে বোলে মাংসৰ লগত খায়, যিহেতু মিচিং জনগোষ্ঠীৰ এটা পৰম্পৰাগত খাদ্য হৈছে গাহৰি মাংস। তেওঁলোকে গাহৰি মাংসৰ লগত এই পাতটো ব্যৱহাৰ কৰে আৰু অন্যান্য মাংসৰ লগতো খাব পাৰি বুলি কৈছে। মোৰ যিখিনি ভিউৱাৰ্ছ আছে, যিসকলে জানে, তেওঁলোকে কথাটো জনাবচোন কেনেকুৱা লাগে এই পাতটো খাই পেলাই। আৰু যিহেতু মই গাহৰি মাংস নাখাওঁ, অন্যান্য মাংসৰ লগতো বনাই খাব পাৰি। তো কোনোবা যদি ব্যক্তিয়ে অন্য মাংসৰ লগত যদি এইটো বনাই খাইছে, তেওঁলোকে মোক জনাওক ইয়াৰ সোৱাদ কেনেকুৱা। আৰু যদি অন্য মাংসৰ লগত বনায়, তেতিয়াহ'লে মোক কাইণ্ডলি ইনভাইট কৰিব, মই এই পাতৰ টেষ্টটো ল'ম। কিন্তু গাহৰি মাংসৰ লগত বনালে মোক ইনভাইট নকৰিব দেই, মই গাহৰি মাংস নাখাওঁ। অইন মাংসৰ যিবোৰ মাংস মই খাওঁ, সেই মাংস বিশেষকৈ ছাগলী মাংস মোৰ প্ৰিয় হয়। ছাগলী মাংসৰ লগত যদি কোনোবাই বনায়, তেতিয়াহ'লে মোক নিশ্চয় আপোনালোকে ইনভাইট কৰিব, ময়ো খাম আৰু টেষ্ট কৰিম। যদি ভাল পাওঁ, তেতিয়াহ'লে মই বজাৰৰ পৰা নি মই নিজে বনাই খাবলৈ চেষ্টা কৰিম বা খাই দিম।